Good morning friends. তো মই উঠা হ'ল বহুত টাইম। তো আজিৰ পৰা মই ফাৰ্ষ্ট ভিডিঅ' মানে ব্লগিং কৰিম বুলি ভাবিছোঁ। ছেকেণ্ড চেনেল এটা খুলিছোঁ। তো তাত মোৰ কি হ'ব, মই যিবিলাক শ্বুটিং কৰোঁ তাৰ বিহাইণ্ড দ্য চিন আৰু ডে টু ডে লাইফত মানে মোৰ ডে টু ডে লাইফটো আৰু লগতে মই ক'ৰবাত ফুৰিব গ'লে সেইবিলাক ভিডিঅ' দিম। চ' আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফাৰ্ষ্ট চেনেলটোতো আপোনালোকে মৰম দি আছে, তো ইটোতো মৰম দিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ এতিয়া কাম আছে, মই বকো যাম। তো তাৰ কাৰণে মই ফ্ৰেছ হ'ব লাগিব। বকৰ পৰা অহাৰ পিছত মোৰ আৰু ইম্পৰ্টেণ্ট কেইটামান কাম আছে, সেইকেইটা কৰিম। আৰু মোৰ ঘৰত কিছুমান কাম চলি আছে, আপোনালোকক দেখুৱাম কি কাম চলি আছে আৰু কি কৰি আছোঁ ঘৰত। চ' সকলোবোৰ দেখুৱাবলৈ ট্ৰাই কৰিম। আপোনালোকে মোৰ লগত মানে ব'লক তো এতিয়া মই ফ্ৰেছ হওঁ। অ'কে, ব'লক আপোনালোকেও মোৰ লগত আমাৰ বকোখন দেখুৱাই আমি। এইজন হৈছে আমাৰ অশোক দাই আমাৰ ঝাৰু বান্ধি আছে। আৰু মই অশোক দাক সুধিম, অশোক দা কেনেকুৱা অনুভৱ? গৰম তামাম কি বঢ়িয়া হাঁহি মাৰা ছোৱালীবোৰ। 10টামান আপি ফেলাই থৈ যাব লগা লগ হেণ্ডচাম আছা কিন্তু মানুহটোক। কি अरे कहना क्या चाहते हो? ভিডিঅ' বনোৱা নাই এনেই? অঁ হা দে নহ'লে হেণ্ডচাম আছে কিন্তু মানুহটো। ডেকা কালত আৰু বেছি হেণ্ডচাম আছিলে না। এইজন হৈছে খবৰটোকো শুৱনি মূৰাই। কি নিচিনা আছা? কি নিচিনাকৈ আছা? এবাৰ হাই বুলি কোৱাচোন। পনে ঐ মাই মাদাৰ ইণ্ডিয়া যা, লেভেলে বেছি মাদাৰ বিৰ। जनता माफ नहीं करेगी। গাইজ এইখন হৈছে মোৰ বাচন্তি আৰু মই বকো যাব ওলাইছোঁ। তো বাচন্তিখন খুব লেতেৰা হৈ আছে। তো আহোঁতে এইখন আজি ধুই আনিব লাগিব। এইটো এটা কাম আছে, এইখন ৱাটছ কৰি লৈ আনিব লাগিব। গাইজ মই পেট্ৰল ভৰাব আহিছিলোঁ। মোৰ পিছফালে যিটো পেট্ৰল পাম্প দেখিছে তাতে পেট্ৰল ভৰাব আহিছিলোঁ, কিন্তু বেড লাক পেট্ৰল নাই। চ' এতিয়া ক'ৰবাত মানে ৰাখি পেলাই পেট্ৰল ভৰাব লাগিব, কাৰণ গাড়ীত একদমেই পেট্ৰল নাই। আপোনালোকে দেখিছে গাড়ী যেনেকৈ কাটা মাৰি আছে। তো গাড়ীত পেট্ৰল ভৰাব লাগিব। ইয়াতে আগত যি দোকানত বটলত পাওঁ খোলা তেল, সেয়ে ভৰাব লাগিব। খোলা তেল ভৰালে অকণমান লছ হয়, বা উপায় নাই। 1 লিটাৰ দীপক খবৰ কওক। আছো ভালে। আছা ভালে? আছো। বাকী মানুহটোক দেখাই নাপাওঁ আজিকালি। এই আৰু ব্যস্তৰ মাজত। হয় নেকি? अब तो सच बोल दे भोसड़ी के। কিমান দিব লাগিব? 120। 120 টকা দিব। গাইজ আপোনালোকে দেখিছে বকৰ আৰু চিঙিৰাৰ মাজত এইডোখৰ সুন্দৰ জেগা আছে, য'ত গ্ৰীণ মানে ইমান ধুনীয়া দূৰ চাইডে গাছ গছনি আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা। তো এই জেগাডোখৰত মানে বহুত মানুহ ফটো উঠিছে। তো এই জেগাখিনিৰ নাম আমি দিল্লী বজাৰ বুলি ক'লোঁ, সকলোৱে দিল্লী বজাৰ বুলি ক'লোঁ। তো ইয়াত দুয়োকাষে মানে আমাৰ বহুত মূল্যৱান গছ আছে। তো ভাল লাগে আৰু ইয়াত আহি, আৰু ঠাণ্ডা শীতল পৰিৱেশ। তো যেতিয়াই বকো আহে আপোনালোকে ইয়াতে ৰখিব, ফটো উঠিব। মই বকো থানা পাম আৰু সেইকাৰণে ভাবিছোঁ হেলমেটটো পিন্ধি লওঁ। এনেকৈ মই বহুত পইচা ভৰিছোঁ, মানে বকো থানাত যেতিয়া চেকিং বঢ়াই দিয়ে। মানে এতিয়া যদি চেকিং নাই তো আধা ঘণ্টাৰ ভিতৰত চেকিং বহি থাকিব পাৰে। তো সেইকাৰণে মই ৰিস্ক নলওঁ। এনেকৈ মই আগতে বহুত টকা ভৰিছোঁ। তো সেইকাৰণে এতিয়া বকো থানা পাওঁ আৰু সেইকাৰণে হেলমেটটো পিন্ধি লওঁ। তো গাইজ মই হেলমেটটো পিন্ধি ল'লোঁ। তো এতিয়া বকোলৈকে যাওঁ। তো ব'লক এতিয়া বকো। ফাইনেলি গাইজ বকো আহি পালোঁ। তো বকৰ মোৰ বেংকত কাম আছে, তো সেইখিনি কাম কৰোঁ, তাৰপিছত গাড়ীখন ধুম। তো এতিয়া বেংকলৈকে যাওঁ। তো গাইজ মই এতিয়া আহিছোঁ বেংকত। কিন্তু দুখ লগা কথা, মই আহিছিলোঁ কিন্তু লিংক নাই। তো এনেকৈ উভতি যাব লাগিব।
আৰু উপায়তো নাই, দিন নাই যেতিয়া যাবই লাগিব। তো গাইজ অকণমান আগতে অভিলাষ দাই কল কৰি ক'লে বকো আহি আছে। চ' অভিলাষ দাই আহি পোৱা মানে আমি আজি শনিবাৰ বজাৰ তাতে ঘূৰিম। তো গাইজ চেণ্ডেল ল'লোঁ, আজি বকোত শনিবাৰে বজাৰ বহে। তো এইখন হৈছে পূৰা বজাৰ। তো মোৰ চেণ্ডেল মানে হাৱাই চেণ্ডেলৰ প্ৰয়োজন আছিলে, তো সেইকাৰণে এইযোৰ ল'লোঁ। তো গাইজ যিহেতু চেণ্ডেল লোৱা হ'ল, এতিয়া মই যাওঁ আৰু অভিলাষ দাক ৱেইট কৰোঁ। তো বহুত টাইম মূৰত ৰখি ৰখি অভিলাষ দাক পালোঁ। অভিলাষ দাই ফোন মাৰিছিল, আহি আছোঁ ধৰ, মই বকত আছিলোঁ। তো অভিলাষ দাও বকো আহিলে, তো এতিয়া একেলগে যাম। আৰু ইমান গৰম, এই অৱস্থা দেখিছোঁ নহয় একদম। এই ৰ'দটোৰ কি হৈছে? হাইলাইট হৈ থাকব, আমি নেচাৰত থ'ব গ'লে হাইলাইট হৈ থাকব, হাজাৰ হাজাৰ লাখ লাখ পাৱাৰ হ'ব। আৰু উপায় নাই। चलो भाई देखो अब मैं क्या करता हूँ। তো অভিলাষ দাক কাজু দিব লগা আছিলে, তো অভিলাষ দাক কাজু দিলে। এতিয়া কাজু দিয়াৰ পিছত দিয়া হ'লে আমি আৰু ঘৰত যাম। ঘৰত যোৱাৰ আগতে আৰু এটা কাম আছে, গাড়ীখন ধুই লৈ যাব লাগে। তো গাইজ দিছ ইজ বকো, আৰু আমাৰ বকত কৰিব লগা কামবিলাক হৈ গ'ল। এতিয়া ঘৰ গৈ আছোঁ, আৰু ঘৰ গৈ যোৱাৰ আগতে মোৰ বাচন্তিখন ধুব লাগিব। চাওক আজি বকত মানুহ, কাৰণ আজি শনিবাৰ। বকত শনিবাৰে বজাৰ বহে, সাপ্তাহিক বজাৰ। ঐ খুৰা ভালকৈ হা। তো গাইজ আমাৰ বকত কামখিনিতো হ'লে, মোৰ নহ'লে। বেংকত আহিছিলোঁ, লিংক নাই। চ' এতিয়া গাড়ীখন ধুম। তো অকণমান আগত ৱাচিং, কাৰ ৱাচিং কৰা হেৰি আছে, তো তাতে যাওঁ, গাড়ীখন ধুম, আৰু গাড়ীখন ধুই পেলাই আৰু ঘৰত যাম। मुझे अपने घर जाना है मुझे घर जाना है। গাইজ এইখন হৈছে বকো কলেজ, জেন কলেজ। তো ইয়াতে কিবা পেইণ্টিং কৰিছে ৱালবিলাকত, ধুনীয়া ধুনীয়াকৈ ষ্টুডেণ্টবিলাকে কৰি আছে চাগে। তো ভাল লাগিছে, তো ভাল লাগিব। নেক্সট টাইম ইয়াতে ভিডিঅ' কৰিব লাগিব আমাৰ ছাত্ৰ। তো বহুত ধুনীয়া ধুনীয়া চকৰি আছে গাইজ, জেন কলেজত ধুনীয়া ধুনীয়া চকৰি আছে গাইজ। কেতিয়াবা কেতিয়াবা লাইন মাৰিব আহিব লাগিব গাইজ। আৰু আমাৰ ইপিনে অভিলাষ দা হেলমেট পিন্ধি গাড়ী চলাই আছে। হেলমেট পিন্ধিব লাগে একচুৱেলি। আৰু মোৰ মানে কি হয়, গৰমত মই বেছি হেলমেট পিন্ধিব নোৱাৰোঁ। তো সেইকাৰণে মই থানা পোৱাৰ আগত পিন্ধি লৈছিলোঁ, আপোনালোকে দেখিছে। তো মানে কি, মোৰ মূৰটো মানে ঘামি যায়। তো সেইকাৰণে মই লাহে লাহে চলাওঁ, কিন্তু পূৰা হুঁচিয়াৰ হৈ চলাওঁ। কিন্তু হেলমেটটো পিন্ধিব লাগে গাইজ। ফাইনেলি আমি আহি পালোঁ কাৰ ৱাচিং। ইয়াতে মোৰ বাইকখন ধুম। এইপিনে দোকানো আছে। অভিলাষ দা, গাড়ীখন কিমানকৈ লেতেৰা হৈ আছিল, ইমান লেতেৰা হৈ আছে গাড়ীখন। তো আজি ধুম, আৰু এদিন অভিলাষ দা আৰু মই ৰাইড কৰিম। ক'ত যাম? 15 আগষ্ট আহি আছে। 15 আগষ্ট কি হয়, প্লেনিং হ'ব। ক'ত ভাল জেগাতে যাম। ভাল জেগা যাম। অ'কে, এইখন দিয়ে যাম। আমাৰতো আৰু হয় থাৰ নাই, কি কয়, আমাৰ দামী দামী গাড়ী নাই। আমাৰ গ্লেমাৰে যথেষ্ট আৰু। গ্লেমাৰ জিন্দাবাদ। গ্লেমাৰ জিন্দাবাদ। তো গাইজ গাড়ীখন ধুম বুলি ভাবিছিলোঁ, কিন্তু বেড লাক, আজি মোৰ বিৰাট বেড লাক। বেংকত গ'লোঁ, বেংকত লিংক নাই, মোৰ বেংকৰ কামটো নহ'ল। গাড়ীখন ধুব আহিছিলোঁ, কাৰেণ্টটো নাই। এতিয়া গাড়ীখনো ধোৱা নহ'ব, বহুত টাইম ৰখিব লাগিব। চ' আৰু বেলেগ কাম আছে, তো সেইবিলাক কৰিব লাগিব। তো আজি ধোৱা নহ'বগৈ। কাম নাই আজি, ষ্টাৰ্ট দিয়ক আজি। তেলো নাপালোঁ, তেল ভৰাব গৈছিলোঁ পেট্ৰল পাম্পত, তেলো নাপালোঁ। আজি মোৰ মানে পূৰা বেড লাক। চাবি 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 এই চাবি চাবি না। আমি ফাইনেলি আহি পালোঁ চিঙিৰা, আৰু মোৰ ঘৰৰ কাৰণে 8 কিলোমিটাৰ আছে। ঘৰ পোৱাৰ আগতে আমি চাহ ধুনীয়া ৰেষ্টুৰেণ্ট আছে, ধুনীয়া ৰেষ্টুৰেণ্ট। তো আপোনালোকে আহিব, আজি চাহ তাহ খাব আৰু বহুত কিবা কিবি পাই। এইটো হৈছে গণেশ বাবা, তো ভাল লাগে। বাই বাই।
হাই ফাই দিয়ে লগ পাম গধূলি চাহ খাব যাম গধূলি তো হাই গাইছ আহি পালোঁ ইমান গৰম ৰ'দ অৱস্থা একদম বেয়া হৈ গৈছে আজি মোৰ বিৰাট বেড লাক এটা কামো নহ'লে দিনটো কষ্টটো এনে গ'ল এই গৰমত বাইক চলোৱা এতিয়া ঘৰত কিবা কিবি কাম চলি আছে নতুনকৈ আমি ৰুম বনাই আছোঁ তো তাৰ কিবা কিবি কাম চলি আছে টাইলছ লগাই আছে চ' তাকে অকণমান দেখুৱাওঁ আপোনালোকক চাওক আৰু ৰুমটো কেনেকৈ বনাইছোঁ এবাৰ ৰুমটোৰ টুৰ কৰাওঁ আৰু এইটো হৈছে ৰুমটো তো মোটামুটি 80% কাম হৈ গৈছে টাইলছ লগোৱা হৈছে ফল চিলিং লগাইছোঁ এইখন ফেন লগোৱা আছে তো ইপিনে সোমালে মোৰ ৰুমটো এইটো ফ্ৰিজ আৰু আমাৰ শ্বৰ্ট ফিল্মবিলাক য'ত এডিট হয় তো মোৰ ছেটআপ আৰু এইটো হৈছে আমাৰ মিছু সদায় এনেকৈ শুই থাকে বেলেগ কাম নাই শুৱা আৰু খোৱা অ' মিছু মিছু হামু লাগিছে সদায় সদায় হামু দি থাকাই কাম হা হেণ্ডছেক দিয়া চেক হেণ্ড তো হাই দিয়া হাই ফাই দিয়া মিছু আবার ম্যাও করা ম্যাও ম্যাও ও ইটস এ গুড টিপ গুড 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 কিপ ইট আপ লাভ ইউ ফাদার বই আছে ফাদার এইটো আমাৰ মাদাৰ ইণ্ডিয়া এতিয়াও কাম কৰি আছে ফুনু দাস ফুনু দাস गाढ़ा मसाला मायरे के उठा बाबा ना सही पकड़े हैं तो क्या नाचो मैं झूठ बोल रहा কোননো গাৰো তুমি দেখোন দাস হা এইটো হৈছে মোৰ আইতা আইতা কি কৰি আছা আঞ্জা কাটি আছা এইবিলাক দেখোন কচুহে এইবিলাক কাই খায় কিহৰ কাৰণে কচু কাটি আছা অঁ এইবিলাকতো মানুহ নাখায় কাৰ কাৰণে अच्छा हमको सिखा रिया है ये का बवासीर बना दिए हो মানে আইতাই যে কচু কাটি আছিলে এইবিলাক আমাৰ কাৰণে নহয় আমি নেখাওঁ একচুৱেলি আমাৰ গাহৰি আছে মানে আমি গাহৰি পালোঁ তো গাহৰি কেইটাৰ কাৰণে আইতাই কচু কাটি আছে আৰু মা লাহেকৈ সেইবিলাক সিজাব সিজাই সিহঁতৰ দানাটো তৈয়াৰ কৰিব তাৰপিছত দানা দিব তো গাহৰিকেইটা এবাৰ দেখুৱাই দিওঁ নেকি এইকেইটা গাহৰি এইটো আছে গাহৰি আমাৰ গাহৰি আৰু এইটো আছে গাহৰি আৰু এটা আছে তো এয়া মায়ে গাহৰিক হেৰি কৰি আছে আধাৰ দি আছে আধাৰ নহয় এৰি দি আছে তো এইবিলাক আধাৰ আছে অ' মাই গাহৰিটো কি আধাৰ দিবি না এৰি দিবি না বান্ধিলি এৰি দিবি মেকুৰীটো এনেকৈ শুই থাকে সদায় তাৰ কাম নাই চিকাৰ চিকাৰ কৰিব নোৱাৰে মিছু তই কিয় সদায় এনে এনে শুই থাক হা তোৰ কি গাৰ্লফ্ৰেণ্ড নাই তই কি গাৰ্লফ্ৰেণ্ডক ডেট কৰিব নালাগে হা গাৰ্লফ্ৰেণ্ডক চিকাৰ কৰি খুৱাব নালাগে হা তই এনেকৈ শুই থাক যে গাৰ্লফ্ৰেণ্ডে ব্ৰেকআপ দিব ব্ৰেকআপ চলো कौन है ये लोग कहाँ से आते हैं তো গাইজ আজিলৈকে ব্লগ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একদমেই নাপাহৰিব
আৰু এনেকুৱা ব্লগ ভিডিঅ' যদি লাগে কমেণ্ট কৰি জনাব আৰু এই চেনেলটোত মই বিহাইণ্ড দ্য চিনবিলাক দিওঁ আমাৰ শ্বুটিঙত আৰু মই প্লেনিং কৰি আছোঁ 15 আগষ্টৰ দিনা ৰাইড এটা কৰিম সৰুকৈ তো সেইটো ৰাইডো মই দিবলৈ ট্ৰাই কৰিম আৰু এনেকুৱা ডে টু ডে লাইফত কিবা স্পেচিয়েল হ'লে বনাই দি থাকিম আৰু ছাবস্ক্ৰাইব কৰি ল'ব দেই